নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোক নিশ্চয় অৱগত যে মোৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন সময়ত বেঞ্চাৰ স্কুল আৰু বিদ্যালয় সম্পৰ্কে বিভিন্ন তথ্য আগবঢ়োৱা হৈছে। আৰু যদি নতুনকৈ আপোনালোক কোনোবা মোৰ চেনেলত ভিজিট কৰিছে আৰু বেঞ্চাৰ স্কুলৰ লগতে বিদ্যালয়সমূহৰ সম্পৰ্কে বিভিন্ন নতুন তথ্য লাভ কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় দেখিছে মোৰ আগৰ যিটো ভিডিঅ' আছিল, সেই ভিডিঅ'টোত বহুতো শিক্ষাগুৰুসকলে মোক কমেণ্ট কৰিছে আৰু ইউডাইচ সম্পৰ্কে বা ইউডাইচ পুনৰ খুলিবনে নাই সেই সম্পৰ্কে জানিবলৈ তেখেতলোকে মোক অনুৰোধ জনাইছে। এই সম্পৰ্কে মই আপোনালোকক জনাওঁ যে সদৌ অসম বেঞ্চাৰ শিক্ষক সন্থা যিটো আছে, সেই সন্থাই যিবোৰ আন্দোলন গঢ়ি তুলিছিল পূৰ্বৱৰ্তী দিনসমূহত আপোনালোকে নিশ্চয় দেখিছে আৰু সেই সম্পৰ্কে আপোনালোক নিশ্চয় অৱগত। সেই আন্দোলনসমূহৰ মুখ্য যিটো তেওঁলোকৰ দাবী আছিলে, সেই দাবীসমূহৰ ভিতৰত এইটো এটা আছিল যে ডাইচ কোডসমূহ পুনৰ খুলি দিব লাগে আৰু শিক্ষকসকলৰ নাম যাতে তাত অন্তৰ্ভুক্ত কৰিব পাৰে সেই ব্যৱস্থা কৰি দিব লাগে। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোক নিশ্চিত থাকক, খুব কম সময়ৰ ভিতৰতেই বিদ্যালয়সমূহৰ ইউডাইচ পুনৰ খুলি দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু তেতিয়া আপোনালোকে নিজৰ নামবিলাক তাতে অন্তৰ্ভুক্ত কৰিব পাৰিব। ইয়াৰ লগতে মোৰ আগৰ ভিডিঅ'সমূহত বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন শিক্ষকসকলে কমেণ্ট কৰা দেখা গৈছে আৰু মোক হোৱাটছএপ যোগেও বিভিন্ন শিক্ষাগুৰুসকলে অৱগত কৰিছে। ইয়াৰ লগতে আশে পাশে থকা আমাৰ বিভিন্ন বিদ্যালয়ৰ SMC কমিটিৰ পৰা যিমান দূৰ জানিব পাৰিছোঁ যে বৰ্তমান সময়ৰ বেঞ্চাৰ স্কুলৰ এটা সমস্যা দেখা গৈ আছে। সেই সমস্যাটো হৈছে যে বেঞ্চাৰ স্কুল হোৱাৰ বাবে বিভিন্ন সময়ত আগৰ যিবিলাক শিক্ষক আছিল তেনে শিক্ষকসমূহে বিদ্যালয় এৰি বিভিন্ন ধৰণৰ কামত নিযুক্ত হৈছে, কাৰণ বেঞ্চাৰ স্কুলত কোনো ধৰণৰ টকা পইচা পোৱা নাযায় আৰু এনেকুৱা ক্ষেত্ৰত যিটো তেওঁলোকৰো ফেমিলি থাকে, গতিকে তেওঁলোকে বিভিন্ন কামত নিযুক্ত লাভ কৰিছে আৰু বিদ্যালয় এৰি গৈছে। ফলত তেনে পোষ্টবিলাকৰ এগেইনষ্টত বিদ্যালয় কমিটি অৰ্থাৎ SMC কমিটিয়ে বিদ্যালয়সমূহ চলাই নিবলৈ পুনৰ নতুন শিক্ষকৰ নিযুক্তি দিছে। এতিয়া এই নিযুক্তি দিয়া শিক্ষকসকলৰ নাম তেনে বিদ্যালয়ৰ ডাইচ কোডত দেখা পোৱা নাযায় বা তেনে বিদ্যালয়ৰ ডাইচ কোডসমূহত সোমাব বা অন্তৰ্ভুক্ত কৰিব পৰা নাই, যিহেতু ডাইচ কোডসমূহ বন্ধ হৈ আছিল। গতিকে তেনে শিক্ষকসকলে অনিশ্চয়তাত ভুগিছে আৰু মোক জনাবলৈ কৈছে তেখেতসকলৰ নাম এই প্ৰক্ৰিয়াৰ প্ৰভিন্সিয়েলাইজেশ্যন প্ৰক্ৰিয়াৰ আওতাত আহিবনে নাই, এইটো মোক বিভিন্ন হোৱাটছএপ যোগেদি জনাইছে। গতিকে আপোনালোকক জনাওঁ যে আপোনালোকো নিশ্চিত থাকক, কাৰণ আপোনালোকৰ যদি উপযুক্ত অৰ্হতা থাকে তেন্তে আৰু আপোনালোকৰ যদি এপইণ্টমেণ্ট, যিহেতু আমাৰ 19-20 ডাইচ কোডৰ কথা কৈ আছে, গতিকে 19-20ৰ আগত যদি আপোনালোকৰ এপইণ্টমেণ্ট থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চিতভাৱে নিযুক্তি লাভ কৰিব বা আপোনালোকৰ পদসমূহ প্ৰভিন্সিয়েলাইজেশ্যন হ'ব। গতিকে থুলমূলকৈ কথাখিনি হ'ল এইটোৱে যে ইউডাইচ বিদ্যালয়সমূহৰ ইউডাইচ পুনৰ খুলি দিয়া হ'ব আৰু তেনে খুলি দিয়া ইউডাইচত আগত যিহেতু আগৰ শিক্ষকসকলে বিদ্যালয় এৰি গৈছে আৰু তেনে শিক্ষকসকলৰ বা তেনে পোষ্টৰ এগেইনষ্টত নতুনকৈ নিযুক্তি দিয়া শিক্ষকসকলৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু সেই ক্ষেত্ৰত যিটো মূল ইয়াৰটো হ'ব সেইটো হ'ব 19-20 ডাইচ কোডৰ আগত, কাৰণ 19-20 যিটো ডাইচ কোড ধৰিছে ইয়াৰ আগত এপইণ্টমেণ্ট থাকিব লাগিব। ইয়াৰ আগত যদি এপইণ্টমেণ্ট থাকে তেতিয়াহ'লে তেনে নাম বৰ্তমান সময়ত আপোনালোকে ডাইচ কোডত সোমাব পাৰিব, অন্যথা নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকল আপোনালোকে বৰ্তমান সময়ত ডাইচ কোডত সোমাব নোৱাৰিব। ইয়াৰ পিছত আজিৰ ভিডিঅ'টোৰ অন্তিমটো কথা আৰু খুব গুৰুত্বপূৰ্ণ কথা হ'ল যে পূৰ্বৱৰ্তী প্ৰভিন্সিয়েলাইজেশ্যন প্ৰক্ৰিয়াসমূহতো বিভিন্ন বিদ্যালয়সমূহে এই দুটা ভুল কৰা দেখা গৈছিল আৰু ফলশ্ৰুতিত তেনে বিদ্যালয়সমূহ বা তেনে বিদ্যালয়ৰ শিক্ষকসকলৰ পোষ্টসমূহ প্ৰভিন্সিয়েলাইজেশ্যন প্ৰক্ৰিয়াৰ পৰা বাদ পৰি গৈছিল বা বঞ্চিত হৈছিল। গতিকে সেই ভুল দুটা হ'ল কম সংখ্যক ছাত্ৰ ছাত্ৰীক লৈ অতিৰিক্ত ছেকশ্যন দেখুৱাই শিক্ষকসকলৰ দিয়া নিযুক্তি আৰু দ্বিতীয়টো হ'ল ভুৱা শিক্ষকৰ নিযুক্তি। এই দুটা বস্তুৱে পূৰ্বৱৰ্তী প্ৰভিন্সিয়েলাইজেশ্যন প্ৰক্ৰিয়াসমূহত পদসমূহ প্ৰভিন্সিয়েলাইজেশ্যন হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল বা হোৱা নাছিল। গতিকে আপোনালোকে
বিদ্যালয় প্ৰাধিকৰণৰ এই সুবৰ্ণ সুযোগত তেনে ভুল দুটা পুনৰ নকৰিব আৰু যদি কৰে তেতিয়াহ'লে তেনে ভুলৰ ফলশ্ৰুতিত আপোনালোকৰ বিদ্যালয়সমূহ এই সুবৰ্ণ সুযোগৰ বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি যাব। ইয়াৰ উপৰি আৰু এটা কথা হ'ল যে বিদ্যালয়সমূহত বৰ্তমান সময়ত কিছু সংখ্যক শিক্ষক নিশ্চিতভাৱে নিযুক্তি দিয়া হৈছে। তেনে শিক্ষকসকলৰ পদসমূহ প্ৰাদেশিত হ'বনে নাই সেইটো হৈছে বিদ্যালয় SMC কমিটিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু বিদ্যালয়ত থকা বিভিন্ন ধৰণৰ প্ৰমাণ পত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব। নিশ্চয় আপোনালোকে অৱগত, কাৰণ বিদ্যালয়সমূহত যিবিলাক পোষ্ট এই 19-20 পিছৰ পৰৱৰ্তী সময়ত দিয়া হৈছে সেইবিলাক শিক্ষক হ'ব পাৰে তেওঁলোকে টিউটৰ হিচাপে ৰাখিব পাৰে বা অন্যথা যিকোনো ধৰণৰ কোৱালিফিকেশ্যনৰ ওপৰত বা যিকোনো ধৰণৰ নিয়ম নীতিৰ ওপৰত সেইটো বিবেচনা কৰিব, কিন্তু সেই সম্পৰ্কে বৰ্তমানলৈকে কোনো ধৰণৰ নিশ্চিত খবৰ আমি লাভ কৰা নাই। গতিকে সেইখিনি আমি বৰ্তমান সময়ত উজ্জ্বল ৰাখিছোঁ আৰু আপোনালোকক পৰৱৰ্তী সময়ত যদি এই বিষয়ে কিবা তথ্য লাভ কৰোঁ তেতিয়া নিশ্চয় আপোনালোকক ভিডিঅ' আকাৰে জনাম। গতিকে আপোনালোকে চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।